নমস্কাৰ আজি 25 মে আৰু আমি মাৰ্কেট এনালাইজটো কৰিম 26 মে কাৰণে ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে যে বহুত ইন্টাৰেষ্টিং টপিক এটা এনালাইজ কৰিম মানে ডিসকাশন কৰিম এটা লাৰ্নিং হ'ব আপোনালোক সকলোৰে কাৰণে ঠিক আছে আৰু মোৰ কাৰণে লাৰ্নিংটো ৰিভিজন হ'ব মাৰ্কেট আজি একদম 60000 লেভেলটোক আজি ব্ৰেক কৰিব নোৱাৰিলে ঠিক আছে কালি এটা হেড এন্ড শোল্ডাৰ পেটাৰ কাৰণে কৈ দিয়া হৈছিল মাৰ্কেট নেগেটিভ হ'ব 60000 লেভেলটো নিফটি আজি ব্ৰেক কৰিব নোৱাৰিলে ঠিক আছে এটা 60000 যেটা সাইকোলজিক্যাল ফিলৰ পৰা এটা বহুত ষ্ট্ৰং লেভেল ঠিক আছে সাইকোলজিক্যাল ফিলৰ পৰা আৰু এটা গ্যাপ আছে আপোনাৰ অলমোস্ট 100 পইণ্টৰ এটা গ্যাপ আছে 100 পইণ্টৰ এটা ইয়াত গ্যাপ এটা আছে ঠিক আছে এটা এই সিচুৱেশনটো মাৰ্কেটে ৰিভাৰ্সও মাৰি দিব পাৰে ইয়াৰ মাৰ্কেটে তা ৰিভাৰ্স মাৰি দিব এটা জাস্ট পজিটিভ সেন্টিমেন্টৰ প্ৰয়োজন কিন্তু মই ব্যক্তিগতভাৱে পুট হোল্ড কৰিছো মই পুট আপোনাৰ আজি হোল্ড কৰা নাই মই পুট এই লেভেলটো পাই হোল্ড কৰি আহিছো সৰি ইমানৰ পাই হোল্ড কৰিছো 3000 এবভৰ পৰা মই পুট হোল্ড কৰি আহিছো আপোনাৰ 2 জুনৰ পুট হোল্ড কৰিছো মোৰ টাৰ্গেট আছে 15800 ঠিক আছে এটো 2 জুনৰ মই পুট হোল্ড কৰি আহি আছো এক্সপায়াৰি 15800 টাৰ্গেট হিচাপত লৈ আৰু আজি মই কিয় নিফটি হোল্ড কৰিলো তাৰ ভিতৰত থকা কাৰণটো কি সেই বিষয়ত আজি অলপ ইন্টাৰেষ্টিং বস্তু এটা আলোচনা কৰিম অলপ ভিডিওটো দীঘল হ'ব চাব আপোনালোকৰ লাৰ্নিং হ'ব ঠিক আছে আৰু মই ডেইলি এনালাইজ দিও এই এনালাইজটো অকল যে নিফটি ওপৰ যাব তল যাব হেতুই নকওঁ মই তাৰ উপৰিও আপোনাৰ মাৰ্কেটৰ ডে টু ডে কিবা নহয় কিবা এটা লাৰ্নিং থাকে ঠিক আছে আমি যিখিনি গ্ৰুপে শিকিছিলো পঢ়িছিলো বা নিজৰ এক্সপেৰিয়েন্স বা যিখিনি পাইছো সেইখিনি আমি ডে টু লাৰ্নিংৰ ডে টু আৰু সেইখিনি কথাকেই মই আলোচনা কৰোঁ সেইকাৰণে আপুনি ভিডিওখিনি চাই থাকিলে আপোনালোকৰ ৰিভিজন হৈ গৈ থাকিব আপোনালোকৰ বেছি নলেজ হৈ গৈ থাকিব যদি আপোনালোকৰ একো বিশেষ অসুবিধা নহয় ভিডিওটো চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু সদায় ভিডিওখিনি চাব কিবা নহয় কিবা এটা হয়তো শিকিব বেছি সময় ভিডিও থাকে 10-15 মিনিট সময় উলিয়াই চাব কিবা নহয় কিবা এটা আজি ধুনীয়া ট্ৰেড এটা আছে মই লৈছিলো আপোনালোকো লৈছে কালিয়ে কৈ দিছিলো আপোনাৰ হেৰি হেড এন্ড শোল্ডাৰ ব্ৰেকআউট আছিলে ঠিক আছে ব্ৰেকআউট গ্যাপ আপ হল গ্যাপ আপ হোৱাৰ পিছত এটা পুল এন্ড ফ্ল্যাগ ব্ৰেকআউট ঠিক আছে এটো ট্ৰেড ধুনীয়া ট্ৰেড আছিলে প্ৰায় মই আজি 60 পইণ্টৰ অপচনত প্ৰফিট বুক কৰিলো এটো এই বিষয়ে বেছি আলোচনা নকৰো ঠিক আছে এতিয়া আমি আহিছো চাৰ্টত ডাইৰেক্ট ঠিক আছে কালি মই কি হোল্ড কৰিলো বা মাৰ্কেট কাইলে কিয় পড়াৰ সম্ভাৱনা প্ৰবল সম্ভাৱনাটো কিয় বেছি আছে ঠিক আছে খালি এটা গ্যাপ ডাউন লাগে যদি আমেৰিকা মাৰ্কেট যদি কাইলে আজি ডাউন হয় কাইলে যদি আমাৰ এটা গ্যাপ ডাউন দি দিয়ে মানে 16000 তলত যদি গ্যাপ ওপেন হয় তেনলে মার্কেট কাইলে নিশ্চয় পড়ার সম্ভাবনা আছে আজি যদি নপড়েও তেনলে আমি কি কৰিম ঠিক আছে কিয় হোল্ড কৰিলো এইকিটা নিফটি টপ 10 ষ্টক এইকিটা ষ্টকৰ বিষয়ে যদি আপোনালোকে নাজানে মই এক্সট্ৰা ভিডিও এটা বনাই দিম নিফটি টপ 10 ষ্টক এটা কিয় হয় ঠিক আছে মই আটাকিটা ষ্টকৰ মই এনালাইজটো এফালৰ পৰা কৰি যাম হা এই 10টা ষ্টক এই 10টা ষ্টকৰ ইম্পৰ্টেন্সটো কি এটো কাৰণে এটা সেপাৰেট ভিডিও বনাব লাগিব যে দেৰি হৈ যাব তথাপি কৈ এই 10টা ষ্টক যদি ডাউন হৈ থাকে 10টা ষ্টক যেনিফিলে মুভ কৰিব নিফটি সেইফিলে মুভ হ'ব ঠিক আছে তো ৰিলায়েন্স এটা বক্স বনাইছে মানে সাইডৱেজ আছে দুদিন ধৰি 20 মেৰ পৰা আপোনাৰ আজিলৈকে সাইডৱেজ আছে কাইলে এটো তল সাইডে ব্ৰেক হোৱাৰ সম্ভাৱনা আছে ওপৰ সাইডে ব্ৰেক হ'ব পাৰে এটো ৰেজিস্ট্যান্ট ব্ৰেক হ'ব আৰু যদি ডাউন সাইডে ব্ৰেক হয় তেনেহলে এই ট্ৰেড লাইনটো ব্ৰেক হ'ব আৰু ৰিলায়েন্স ডাইৰেক্ট 200 পইণ্টৰ এটা ফল আছে ঠিক আছে এটো কিহৰ কাৰণে তল সাইডে ডাউন হোৱাৰ সম্ভাৱনা আছে হা তাৰ কাৰণটো আপুনি চাওক এটো জি কিটাল কেন্ডেলে ইয়াত টাচ কৰিছে তাৰ ভলিউমটো চাওক আৰু জি কিটাল কেন্ডেলে ডাউনত আছে তাৰ ভলিউমটো চাওক ঠিক আছে দেখিছে এটো বাৰ ইন্ডিসেশন দেখিছে ইয়া কাউন্ট আৰু যিখিনি তলৰ লেভেলত আছে এইকিটা দেখিছে ইয়া মিনিংটো কি ইয়া মিনিংটো হল যে যেতিয়া প্ৰাইসটো ওপৰলৈ গৈছে ইয়া এই লেভেলটো এক্সট্ৰিমলি শৰ্ট কৰিছে বা প্ৰফিট বুক কৰিছে কিন্তু এই লেভেলটো বাইং
ইমানটা অহা নাই বুজি পালে কথাটো এই লেভেলটোত বাইং ইমানটা দেখুৱা নাই কিন্তু এই লেভেলটোত শৰ্ট হিউজ দেখাইছে ইয়াৰ পৰা বুজা যায় যে ওপৰৰ শৰ্ট প্ৰফিট বুক কৰিছে বা শৰ্ট পজিশন বনাইছে আৰু যদি এটা কাইলে গ্যাপ ইউ যদি কাইলে এটা গ্যাপ দিয়ে বা আমাৰ নিফটি গ্যাপ ডাউন হ'ব ইউ যদি এটা গ্যাপ ডাউন ৰিলায়েন্সে যদি গ্যাপ ডাউন দিয়ে কাইলে এটা ফল দিব ইয়াৰ ৰিলায়েন্সৰ লগতে নিফটিও হিউজ ফল এটা নিফটিত আহিব ঠিক আছে আমি এটা নেক্সট ষ্টকটো চাম নেক্সট ষ্টক হ'ল HDFC বেংক ঠিক আছে বেছি সময় নকৰো ফটাফট কৰিম এইটো এটা কি লেভেল এইটো সাপ্লাই জোন এই লেভেলটো সাপ্লাই জোন বাৰে বাৰে প্ৰাইস এই লেভেলটোতে ফল হৈ আহি আছে নিফটি যেটা 16400 টাচ কৰিছে তাৰ পৰা নিফটি বহুত পৰিল কিন্তু হেৰি এতিয়ালৈকে ইমানটা বিহেটা ফলটা দিয়া নাই কালি আপ হৈছিলে ঠিক আছে একোটা ফল হৈছে ওপৰৰ পৰা কন্টিনিউয়াস ফল আছে মই এইকনতে আপোনাক দেখাইছো 4 আৱাৰলি চাৰ্ট ঠিক আছে 4 আৱাৰলি চাৰ্টত একদম সাপোর্ট এরিয়া বা দুডাল রিজেকশন ক্যান্ডেল জানা প্রথম 4 আওয়ার্স সেকেন্ড দুডাল রিডাকশন ক্যান্ডেল আর এস পার প্রাইস অ্যাকশন প্যাটার্নের মধ্যে দুডাল রিজেকশন ক্যান্ডেলৰ ব্রেকআউট প্রাইস ফল হ'ব ঠিক আছে HDFC ব্যাংক এটা ইনফি তো বহুতে ডাউন আছে কাইলে ইনফি হয়তো নপৰিব পাৰে এটা বাউন্স বেক এটা ইনফি দিব পাৰে দিলো বেছি এটা বাউন্স বেক নাহিব ICICI ব্যাংক ঠিক আছে ICICI লৈ পৰিব বুলি পাক্কা কোৰা তথাপিতো ওপৰৰ পৰা যদি আপুনি ICICI বেংকত চাই মোমেন্টাম ডাইভাৰজেন্সি হৈছে মোমেন্টামটো কমিছে ঠিক আছে মোমেন্টামটো ওপৰলৈ যোৱা মোমেন্টামটো কম হৈছে আৰু মানে ডাউন হৈছে ওপৰলৈ যোৱা মোমেন্টামটো আৰু ডেইলি চাৰ্টত যদি চাই তাতো দেখিব কন্টিনিউয়াস ওপৰৰ পৰা ৰিজেকশন আহিছে কোৰ পৰা ৰিজেকশন আহিছে মানে একদম কি লেভেল কি লেভেলৰ পৰা কন্টিনিউয়াস ৰিজেকশন আহিছে কিন্তু তেলকে ফল হোৱা নাই হয়তো কাইলে যদি গ্যাপ ডাউন দিয়ে সেন্টিমেন্ট বহুত নেগেটিভ আছে ফলটো কাইলে নহব পাৰে দুই দিন পিছত আহিব পাৰে বা নাহিবও পাৰে কিন্তু যদি ফলটো আহে আমি তাৰ কাৰণে ওয়েট থাকিব ৰেডি থাকিব লাগিব যে আমি সেই ফলটো ক্যাচ কৰিব পাৰো ICICI বেংক ঠিক আছে তাৰ পিছত HDFC সেম সিচুৱেচন ঠিক আছে না দুডাল আপোনাৰ আজিৰ দিনটোত 4 নম্বৰ ক্যান্ডেল পুৰা কি লেভেল এৰিয়াটোতে কমপ্লিট এটো মোমেন্টাম ডাউন ক্যান্ডেল বুলি কয় যেটা ক্যান্ডেলটো ওপৰলৈ উঠিব ওপৰৰ পৰা সেলিং ৰিজেক্ট আহিব প্ৰাইস ওপৰলৈ যাব ওপৰৰ পৰা ৰিজেক্ট আহিব বুজিছেনে এটো কৈছে না প্ৰাইস ওপৰলৈ গৈছে ওপৰৰ পৰা ৰিজেকশন আহিছে প্ৰাইস ওপৰলৈ গৈছে ওপৰৰ পৰা ৰিজেকশন আহিছে এটো মোমেন্টাম লস ক্যান্ডেল বুলি কয় এনেকা মোমেন্টাম লসৰ ক্যান্ডেলৰ পিছত প্ৰাইস হয় পৰিব নহয় প্ৰাইস এটা সাইড ভিজত যাব কিন্তু আপ যোৱাৰ জোৰটো কম ঠিক আছে জোৰ কম মই না যায় বুলি কোৱা নাই জোৰটো কম মগু হৈ যাব পাৰে TCS তো নকৰ TCS তো বহুত ডাউন হৈ গৈছে কটক ব্যাংক আজি বহুত এটা ধুনিয়া ৰিলি দিছিল কিন্তু সেকেন্ড হাফত ডাঙৰ ফল পাই ডেইলি চাৰ্টত আপুনি যদি চাই এডাল বিগ ৰিজেকশন ক্যান্ডেল বুজিছে সেকেন্ড হাফত এটা বিগ ৰিজেকশন ক্যান্ডেল আছে ঠিক আছে কটক ব্যাংক ITC আছে ITC কাইলে আপোনাৰ পুৰা ব্রেকআউট দিলে ব্রেকআউট দিয়াৰ পিছত এটা পুল বেক এৰিয়াত ITC ট্ৰেড কৰি আছে যদি মার্কেট সেন্টিমেন্ট খারাপ হয় বা ITC ডাউন নহলো এটা সাইডেজ হৈ থাকিব তথাপিতো ITC ওয়েট টেষ্ট ইমানটা বেছি নহয় LNT কাইলে আপোনালোকে LNT শর্ট কৰিব পাৰে মই এডভাইস দিয়া নাই মই কোনো কল দিয়া নাই কোনো হেৰি দিয়া নাই LNT কাইলে যদি মার্কেট যদি পড়ে LNT এটা ডাঙৰ বিগ ফল আহিব কিয় ফল আহিব পুল ফ্ল্যাগ পুল ঠিক আছে প্রাইস অ্যাকশনৰ থিওৰি মতে যদি সাবলে যোৱা যায় তেন্তে LNT ঢেৰ মানে বহুত এটা ডাঙৰ ফল দেখিছো ইমানটা ফল আহি যাব পাৰে ঠিক আছে না এই লেভেলটোলৈকে LNT আহিব পাৰে অহাৰ চান্স LNT আছে ঠিক আছে এখন আৱাৰলি চাৰ্ট হয় হিন্দুস্তান ইউনিলিভাৰ হেড এন্ড শোল্ডাৰ প্যাটাৰ্ন এটা বনাইছে হেড এন্ড শোল্ডাৰ প্যাটাৰ্ন জানেই বৰ ৰিলায়েবল প্যাটাৰ্ন হয় তাৰ পৰা মার্কেট পৰা কালে হেড এন্ড শোল্ডাৰ শর্ট কৰিব পাৰে ঠিক আছে ধুনিয়া হেড এন্ড শোল্ডাৰ ব্রেকআউট দিছে ঠিক আছে হেড এন্ড শোল্ডাৰ আপোনাৰ টার্গেট হ'ব কিমান 2200
150 পইণ্ট ইয়াৰ পৰা আহা 100 পইণ্টৰ এটা ফল হেড এণ্ড শোল আপোনাৰ হিন্দুস্তান ইউনিলিভাৰত দেখা যায় মানে ওভাৰঅল মাৰ্কেটৰ আটাইকেইটা যিকেইটা নিফটি টপ 10 ষ্টক টপ 10 ষ্টকত আইটিসি কটক যিকেইটা ষ্টক ডাউন আছে সেই ষ্টক কেইটা সাইডৱেজ ট্ৰেন্ড এটা দেখুৱাৰ সম্ভাৱনা আছে যিকেইটা ষ্টক আপ আছে সৰি আৰু যিকেইটা ষ্টক হেভি ওয়েটৰ আছে সেই ষ্টক এটা ফল দেখুৱাৰ সম্ভাৱনা আছে ঠিক আছে স্পেশালি ৰিলায়েন্স আইচিআইচিআই বেংক এলএনটি হিন্দুস্তান ইউনিলিভাৰ এটা ফল সংগ্ৰাম মই এই টপ 10 ষ্টকৰ চাই পেলাই কিদৰে এনালাইজ কৰিব পাৰি তাৰ ওপৰতো মই ভিডিঅ' এটা পিছে পৰে বনাম সোনকালে বনাই দিম ঠিক আছে এতিয়া যদিহে প্ৰাইচ কাইলে কি সিচুৱেচন আহিব পাৰে প্ৰাইচত মই 15 মিনিট চাৰ্টত চাই দিম গেপ আপ দিব ঠিক আছে সৰি গেপ ডাউন দিব প্ৰাইচে কাইলে গেপ ডাউনৰ পিছত প্ৰাইচে এটা ফল দেখুৱাব পাৰে কাইলে যেটো এক্সপায়াৰি আছে কাইলে ট্ৰেন্ডিং ডে হোৱাৰ চান্স আছে ওয়ান সাইডেড মুভ কৰা চান্স আছে ঠিক আছে হয় এক্সপায়াৰি দিব গেপ ডাউন আপ ঠিক আছে নহয় ফ্ল্যাট ওপেন হ'ব ডাউন আপ যিকোনো মুভ ল'ব পাৰে নহয় গেপ আপ দিব পাৰে আমেৰিকাৰ মাৰ্কেট পজিটিভ আছে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব মই হোল্ড কৰি থোৱা আছে পুট আপোনালোকৰ যদি পুট হোল্ড কৰি থোৱা আছে তেতিয়া সিচুৱেচনটো কি হ'ব যদি ইয়াত দি পেলাই যদি মুভটো যদি ওপৰলৈ যায় তেনে এন্ট্ৰি কোড কৰিব এন্ট্ৰি পজিশনটো কি হ'ব পাৰে ঠিক আছে এন্ট্ৰি দুটা পজিশন আছে ফাৰ্স্ট এই ট্ৰেড লাইনডাল ঠিক আছে আৰু সেকেন্ড আপোনাৰ এক সেকেন্ড ৰব 16100 মানে এই ৰেজিস্ট্যান্সটো হাৰ্ড এন্ড ফাষ্ট ৰেজিস্ট্যান্স এইটোত ঠিক আছে 16100 আপোনালোকে শর্ট কৰিব ইনিশিয়েট কৰিব পাৰে তাত যদি এটা প্ৰাইস একশন দেখে প্ৰাইস একশন কি দেখিব ৰিজেকশন ক্যান্ডেল ঠিক আছে যদি প্ৰাইসটো ইমানৰ ওপেন দি এটা ওপৰলৈ গৈ আৱাৰলি ক্যান্ডেলত যদি এনেকে এটা যদি ৰিজেকশন ক্যান্ডেল লল দেখে তেনলে শর্ট কৰিব প্ৰাইস 16000 ব্ৰেক কৰি তললৈ আহিব ঠিক আছে সেকেন্ড যদিহে প্ৰাইস যদি যিসকলে আপোনাৰ হেৰি অপচন লৈ থৈছে জুনৰ অপচন লৈ থৈছে যেনেকৈ মই লৈ থৈছো তেওঁলোকৰ কাৰণে ষ্টপ লছ হ'ব 16170 16170 ষ্টপ লছ হ'ব পাই যদি ইয়াৰ ওপৰত যদি গুচি যায় তেওঁলোকে পুট হোল্ডে কৰি দিছে হয় প্ৰফিট বুক বা লছ বুক তাৰ আগতো তেওঁলোকে কষ্ট বুক কৰিব নহলে আপোনাৰ 60 or 50% এবভ 16420 মানত যদি প্ৰাইসটো যদি ক্লোজ হয় এডাল আৱাৰলি ক্যান্ডেল যদি ক্লোজ হয় 16120 মানত যদি আৱাৰলি ক্যান্ডেল এডাল ক্লোজ হয় তেনেহলে আপোনালোকে প্ৰফিট বুক কৰিব পাৰে সৰি মানে প্ৰফিট বুক মানে এক্সিট ষ্টপ লছটো আপোনাৰ ট্ৰিগাৰ কৰিব পাৰে কিন্তু কাইলে মোস্ট প্ৰবাবলি প্ৰাইস ডাউন হোৱাৰ চান্স আছে এইকিটা দেখাৰ উপৰি মই আপোনালোকক ওপেন ইন্টাৰেস্ট ডাটাটো অলপ এনালাইজ কৰি দিম আজি একচুয়ালি ওপেন ইন্টাৰেস্ট ডাটাত কি হ'ল ওপেন ইন্টাৰেস্ট ডাটাটো চাওক এই ৰেড কালাৰখিনি কল এইখিনি পুট কল বহাটো ডাঙৰ কথা নহয় পুট শর্ট কভাৰিংটো সবতকৈ ইম্পৰ্টেন্ট বস্তু বুজি পাইছে পুটত যেতিয়া শর্ট কভাৰিং আহিছে 16100 শর্ট কভাৰিং আহিছে ইনফ্যাক্ট 15900 শর্ট কভাৰিং আহিছে 15800 শর্ট কভাৰিং আহিছে পুট এই গ্ৰীন কালাৰখিনি পুট ঠিক আছে এই যে শর্ট কভাৰিং আহিছে ইয়াৰ অৰ্থটো কি যে ম্যাক্সিমাম মানুহে কাইলে ভাবিছে প্ৰাইস 15600 তলত ক্লোজ ল'ব কাইলে এক্সপায়াৰি 15600 তলত ক্লোজ ল'ব সেইবুলি মানুহে ভাবিছে কিমান দূৰ হৈছে 1.5 মিলিয়ন মানে ভাবিছে 2 মিলিয়ন মানুহে ভাবিছে কাইলে প্ৰাইসটো 16100 তলত ক্লোজ ল'ব ঠিক আছে আৰু আপোনাৰ 72000 মানুহে ভাবিছে কাইলে 3,70,000 মানুহে ভাবিছে কাইলে প্ৰাইসটো 15900 তলত ক্লোজ ল'ব ঠিক আছে আৰু কাইলে এটা এক্সপায়াৰি থকাৰ পিছতো আজি কলস পুট সাইডত কোনো ধৰণৰ ওপেন ইন্টাৰেস্ট বিল্ড আপ নহল কোনো ধৰণৰ হাইয়েস্ট ওপেন ইন্টাৰেস্ট কল বিল্ড আপ হ'ল 15650 তাকো 9,60,000 এটো বহুত ইন্টারেস্টিং ডাটা হয় ঠিক আছে কাইলে বহুতই ইন্টারেস্টিং ডাটা হয় ঠিক আছে আৰু ওভাৰঅল 121.8 মিলিয়ন কলস আছে আৰু 75
মিলিয়ন পুটছ আছে বুজিছানে 75 মিলিয়ন পুট আছে মানে কল রাইটার্স বেশি আছে পুট রাইটাৰতকে ঠিক আছে এটা কাইলে ৰাতিপুৱা উঠি আপুনি ফাৰ্স্ট আধা ঘন্টাটো যদি দেখে যে 16600 16100 যদি শৰ্ট কভাৰিং আহিছে স্পেশালি 16600 আৰু 16100 যদি পুট অপচনত শৰ্ট কভাৰিং আহি যায় তেনেহলে আপুনি ভাব প্ৰাইসে কাইলে ভিতৰত 15900 ব্ৰেক কৰিব আৰু ব্ৰেক কৰি ক্লোজ ল'ব কিন্তু প্ৰথম আধা ঘন্টাটো শৰ্ট কভাৰিং আহিব লাগিব ঠিক আছে গেপ আপ হোক গেপ ডাউন হোক এটো একো ডাঙৰ কথা নহয় ঠিক আছে তাৰ পিছত এটা ফ্ৰী ফল আহিব মই এটা এফআইআৰ এটা কৈ আছো ঠিক আছে এফআইআৰ এটাটো ইম্পৰ্টেন্ট নহয় এতিয়া বুজি পালে সেইকাৰণে ওভাৰঅল স্টাডি আহিছে যে কাইলে এক্সপেক্টেশন আছে যে প্ৰাইস 15900 ব্ৰেক কৰি টুৱাৰ্ডছ 15800 লৈকে প্ৰাইস আহিব আৰু অহা সপ্তাহটোৰ ভিতৰত হয় প্ৰাইসে এই লেভেলটো ব্ৰেক কৰি তললৈ যাব পাৰে মই ইমান অপটিমিস্টিক নহয় কিন্তু 15800 লৈকে প্ৰাইস আহিব পাৰে ঠিক আছে ইয়াৰ পিছতহে আমি সিদ্ধান্ত ল'ম যে ইয়ালে আহিব না ইয়াত কি প্ৰাইস একচন বনিছে তাৰ ওপৰত ডিসাইড কৰি আমি 15500 নট লম কিন্তু আমাৰ ফাৰ্স্ট টাৰ্গেট 15800 কিন্তু 15800 তে কমপ্লিট প্ৰফিট বুক নকৰো বা নকৰিব 75% প্ৰফিট বুক কৰিব বাকিটো ভগৱানৰ ওপৰত এৰি দিব ঠিক আছে কেতিয়াবা এনেকুৱা ইনডিসিশন মুডত এই বস্তুটো বহুত ক্ৰিটিক্যাল জোন হ্যাঁ এটা ফুল সাপোর্ট এটা ব্রেকওয়ে গ্যাপ ডাউন হয় না গেপ ব্রেকওয়ে গেপ হ্যাঁ না এই গেপটো মুভ কৰিছে তো ইয়াৰ পৰা প্ৰাইসটো মুভ ল'ব লাগে আৰু এটো আপোনাৰ ফিবোনাচি ৰিট্ৰেসমেন্টৰ লেভেলৰ এটো 50% এৰিয়া হয়নে ফিবোনাচি ৰিট্ৰেসমেন্ট লেভেলৰ এটো 50% এৰিয়া হয় এই 50% এৰিয়া বা প্ৰাইস জেনাৰেলি মুভ লোৱাৰ সম্ভাৱনা থাকে তেনে ক্ষেত্ৰত আপুনি যদি হোল্ড কৰিবলগীয়া সিচুৱেচন আহে তেনলে আপুনি নিফটিৰ এই টপ 10 ষ্টকৰ কি কন্ডিশন ঘটিছে সেই বস্তুটোৰ ওপৰত ডিপেন্ড কৰি আপুনি হোল্ড ল'ব পাৰে কাইলে আৰু এটা সিচুৱেচন হ'ব পাৰে সেই সিচুৱেচন চাব যদিহে প্ৰাইস গেপ আপ দিলে যিমান পইণ্টে দিয়ক কিন্তু গেপ আপটো 16000 তলত হ'ব লাগিব মানে মিনিমাম 40 পইণ্টৰ তলত গেপ ডাউন দিব লাগিব গেপ ডাউন দিয়াৰ পিছত যদি প্ৰথম 30 মিনিটৰ ক্যান্ডেল লাল যদি ওপেন হাই ইজ ইকুৱেল টু ওপেন আৰু হাই যদি ইকুৱেল হয় ফাৰ্স্ট হাফ এন আৱাৰ ক্যান্ডেল আধা ঘন্টা ক্যান্ডেলটো মানে 945 ৰ যেটা ক্যান্ডেল বনিব এই ক্যান্ডেল যদি ওপেন আৰু হাই যদি সেম হয় তেনেহলে কাইলে মাৰ্কেট পাক্কা পৰিব মানে এইটো গ্যাপ দি পেলাই 16600 যদি ব্ৰেকআউট কৰে এটো ব্ৰেকআউট গ্যাপ বুলি কয় এই বিষয়ে কেতিয়াবালে ভিডিও বনাম ঠিক আছে আপোনাক আশা কৰো ভিডিওটো প্ৰফিটেবল হ'ব ট্ৰেড কৰি থাকক ষ্টপ লছ মেইনটেইন কৰিব যি ট্ৰেড নকৰে ষ্টপ লছ মেইনটেইন কৰিবই 100% আৰু কাইলে যদি পুট হ'ব গৈছে ফাৰ্স্ট আপোনালোকৰ ষ্টপ লছ এটো তোলাব পাৰে 16100 আৰু যদি অকন বেছি ৰিস্ক ল'ব বিচাৰিছে এৰিটো পাৰে ঠিক আছে প্ৰফিট কলে যোনটোতে আপোনাৰ সুবিধা হয় এই দুটা এৰিয়া কালে হেৰি প্ৰাইস কালে ইয়াৰ পৰা ৰিজেক্ট ল'ব পাৰে ওকে ধন্যবাদ আহিছো আজিলে চেনেলটো পাৰিলে সাবস্ক্ৰাইব কৰি থব যদি একো বিশেষ এটা অসুবিধা নহয় তেতিয়া মোৰ ভিডিওটো আহিলে আপোনালোকে গম পাব আৰু ভিডিওত মই অকল নিফটি তল যাব ওপৰ যাব সেইটোৱে নকওঁ যে লাৰ্নিং থাকে মই লাৰ্নিং খিনিও ভিডিওত কৈ থাকো আশা কৰিছো ধন্যবাদ কাইলৈ আকৌ